ওৰা শুনিছা গোটেই গাঁৱৰ মানুহলৈ চাহ বনাইছা নেকি? একাপ চাহ বনাওঁতে ইমান সময় লাগিছে যে? ৰ'ব নিছো। মই কিবা মেচিন নহয় মানুহে। যেতিয়া ভাত বনাবলৈ টাইম হ'ব তেতিয়া আকৌ এজনে একদম চাহ খাং ইটো খাং কৰি থাকে। বা দমে দিয়াচোন। এই লোৱা মাহাৰৰ কি একদম ৰুদ্ৰমূৰ্তি উঠি আছে নেকি? নাজানো দেই পাপা। থেংক ইউ ডাৰ্লিং। হ'ব এতিয়া মৰম জতাব নালাগে মোক। ইমান ফকতীয়া চাহ বনাই দিছো। শুনিলে নেকি আকৌ? পাপা নাই শুনা মা গ'ল। ইমান ফকতীয়া চাহ বনাইছে তোৰ মাহাৰে। ইয়াৰ হোৱাত একেবাৰে একদম নলা পানী লিখা লাগিছে। পাপা মই যে আপুনি ইমান লেতেৰা মানুহ বুলি ভবা নাছিলো দেই। কি কিহৰ লেতেৰা মানুহ মই? দিনত 3বাৰকৈ গা ধুওঁ, তোৰ লিখা নহয় এসপ্তাহ মূৰত এবাৰ গা ধোৱা। পাপা মই সেইটো গা ধোৱাৰ কথা কোৱা নাই নহয়। পাপা আপুনি নলা পানীও খায় ন, মই আজিহে গম পালো। লোৱা কেতিয়া মোক নলা পানী খোৱা দেখিলি তই? পাপা আপুনি চোন ক'লে এতিয়া একদম চাহখিনি নলা পানী লিখা লাগিছে। আপুনি নলা পানী খাই পাইছে পাই, সেইকাৰণে টেষ্টটো গম পাইছে। লোৱা চুপ। ৱাহ আমাৰ ৰাতিখন কোন আহিছে আকৌ? বটল যা চাহ এগেজা কোন আহিছে? কিবা এটা হ'লে অকল মোকে পঠিয়াই থাকে। আৰে বাহ, এনেকুৱা ফেশ্বনত আজিহে দেখিছো দেই ছোৱালী। পাপা আপোনাক লগ কৰিবলৈ কোনোবা আহিছে? কোন হয় তুমি? এনেকুৱা চেহৰা বনাই কিনি কেলে আহিছা? লোৱা ওচৰত কিবা মেলা চেলা পাতিছে নেকি? এইটো মেলা জকৰহে আহিলে হপাই দেই। মই ভূতনি হয় ভূতনি। আৰে বাহ, এজনী চোন ভূতনি হয়। লোৱা ভূতনি আহি ঘৰৰ ভিতৰত সোমালেহি, তোৰ যে ফূৰ্তি লাগিছে। পাপা মই আজিলৈকে ভূতনি দেখা নাছিলো নহয়, আজিহে দেখিছো। মই ভূতনি হয়, মই তহঁতক খাবলৈ আহিছো। আমি কি একদম তন্দুৰী চিকেন নেকি তই যে আমাক খাবলৈ আহিলি? যদি আপুনি ভূত হয় তেতিয়াহ'লে উল্টাকে খোজকাঢ়ি দেখাওক। মই শুনিছো ভূতনিয়ে হেনো একদম উল্টাকে খোজকাঢ়িব পাৰে। তই ঠিকেই শুনিছ, মই উল্টাকেও খোজকাঢ়িব পাৰো। এইটো চা। পাপা এজনী চোন সঁচাকে ভূতনি। পাপা মোৰ যে ভয়হে লাগিছে দেই অকমান। কিন্তু মোৰ যে এতিয়া অকমান ভালহে লাগিছে। কি পাপা ভাল লাগিছে নেকি? এজনী খেদাওক ভূতজনী খেদাওক। ঐ ভূতনি ইয়াৰ পৰা যা। ইয়াত কি কৰি আছ তই? এইটো মোৰহে ঘৰ হয়, ইয়াত ভূতৰ কোনো স্থান নাই। যা ইয়াৰ পৰা যা। মোক খেদাইছ তই মোক খেদাইছ। মইতো ইয়াত থাকিবলৈ আহিছো আৰু তহঁতক খাবলৈ আহিছো। পাপা থাকিবলৈ দিয়ক তেতিয়াহ'লে। ইমান ধুনীয়া ভূতনি, একদম সাজি কাচি ষ্টাইলত ওলাই আহিছে। নালাগে দিয়ক তেতিয়াহ'লে খেদাবলৈ। এইজনী ভূতনিয়েতো চাৰ্কাছো দেখুৱাই ঘৰত উল্টাকে খোজকাঢ়ি কিনি। ভালে হ'ব, আমি সদায় চাই থাকিব পাৰিম। ইয়াত আকৌ ভূতে তাণ্ডৱ কৰি আছে, তয়ো চাৰ্কাছ চাই থাকিব মন গৈছে। চাওকচোন পাপা ইমান সহজ সৰল ভূতনি। মোক আজিলৈকে কোনো এনেকে কোৱা নাই। তুমি আজিৰ পৰা মোৰ বন্ধু হয়, বন্ধু। মই তোমাৰ সকলো কথা শুনিম। কি মোৰ সকলো কথা শুনিব নেকি? মই তোমাৰ সকলো কথা শুনিম। তেতিয়াহ'লে ঠিক আছে, মোৰ পাপাক ওপৰত উল্টাকে ওলমাই দিয়ক। মোক সদায় মাৰি থাকে আৰু পুৰা গালি পাৰি থাকে। কি তই মোৰ বন্ধুটোক তই মাৰ, গালি পাৰ? তোক এতিয়াই দেখাইছো ৰ মোৰ শক্তি। নহয় মোক ল'ৰাটোৱে এনেই কৈছে। মই সেইবোৰ একো নাজানো। মোৰ বন্ধুৱে ক'লে যেতিয়া তোক মই ওপৰত ওলমাই থমেই। হে ভগৱান, এইটো মই কি ল'ৰা ঘৰটো পুহি ৰাখিছো? ভগৱান, নিজৰ বাপেককে শাস্তি দিছে। এতিয়া কাক ওলমাব লাগে বন্ধু কোৱা? এতিয়া মাক ওলমাই দিয়ক, মাক। নাই বেটা, মই তোমাক ভাল মাহে হয়। তই মোক ওলমাই দিব নকবি। যেতিয়া যে মোক যে মাৰে তেতিয়া কেনেকুৱা লাগে মোক আকৌ? গোটেই পিঠি একদম ছাল চেলি যায়গে। এতিয়া কেনেকুৱা পাব, এতিয়া গম পাব নহয়। ল'ৰা সেইটো মাকৰ মৰমহে হয়। এতিয়া নিজৰ ল'ৰাটোৰ মৰম চাওক। ভূতনি এতিয়া মোক মাক ওলমাই দিয়ক ওপৰত। ঠিক আছে, এতিয়া ওলমাই দিছো। ল'ৰা এতিয়া মোক তলত নমাই দে। আজিৰ পৰা মোক মাৰিব নেকি আপোনালোকে? ভূতনিজনী এবাৰ যাবলৈ দে, তোৰ তাৰপিছত তোৰ কি ফুচুৰ কথা পাতি আছ তই? জলদি উত্তৰ দে, মোক আকৌ বন্ধুক তহঁতি কেতিয়াও নামাৰ বুলি ক। নাই ভূতনি কেতিয়াও নামাৰ মোৰ ল'ৰাটোক। তলত নমাই দে। ঠিক আছে ভূতনি, এওঁলোকৰ তললে নমাই দে।